জিলাখন 2003 অক্টোবৰত গঠন কৰা হৈছিল আৰু সেই হিচাপে আমি GADৰ নিয়ম অনুসাৰে আমি 30 অক্টোবৰ 2022ত ডিস্ট্ৰিক্ট ডে পাতিবলৈ লৈছো আৰু আজিৰ পৰাহে আমি আমাৰ কাৰ্যসূচী ষ্টাৰ্ট কৰি দিছো। আজি আপুনি চাইছে আমি ৰাতিপুৱা ডিস্ট্ৰিক্ট ডে ৰান কৰিছিলো আৰু আংগনৱাড়ী মডেল আংগনৱাড়ী আমি ইনগ্ৰেট কৰিছিলো। কাৰ্য মিনিষ্টাৰ ডাঙৰীয়া মেডামে কৰিছে। তেখেতে আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ স্কিমো ইনগ্ৰেট কৰিছে। তেখেতে ব্লাড ডোনেশ্যন কেম্পো ইনগ্ৰেট কৰিছে আৰু কালিৰ পৰা আমি ধুনীয়াকৈ মুছালপুৰ হাই স্কুলত ডাঙৰকৈ প্ৰগ্ৰাম পাতিম। আপোনালোকে আহিব, আপোনালোকে সহায় সহযোগিতা দিব আৰু আমাৰ বাক্সা জিলাৰ যিটো ডিস্ট্ৰিক্ট ডে আছে, ডিস্ট্ৰিক্ট ডেৰ মুখ্য উদ্দেশ্যটো হ'ল যে আমাৰ জিলাখনটো আমি মানে এখন আদৰ্শ জিলা হিচাপে গঢ়ি তুলিব লাগে আৰু ইয়াৰ বাবে আমি সকলো নাগৰিকক সকলো সাংবাদিক বন্ধুসকলকো মাতিছোঁ। তেখেতেও আহি আমাৰ লগত ধুনীয়াকৈ পাৰ্টিচিপেট কৰিব আৰু আমাৰ বাক্সা জিলাখনৰ ডিস্ট্ৰিক্ট ডেটো যাতে সফলৰ দ্বাৰা আমি চেলিব্ৰেট কৰিব পাৰোঁ। কালি আমাৰ ধুনীয়াকৈ আমাৰ সকলো লাইন ডিপাৰ্টমেণ্টছে টেবলো প্ৰদৰ্শনী কৰিব। আমাৰ কালচাৰেল প্ৰচেশ্যন হ'ব, আমাৰ ষ্টলছ হ'ব, আমাৰ ধুনীয়াকৈ কালচাৰেল প্ৰগ্ৰামছ হ'ব। যিমানখিনি আমাৰ এমিনেণ্ট পাৰ্চনেলিটিজ আছে আমাৰ বাক্সা জিলাখনৰ ফৰ্মাৰ DCs, ফৰ্মাৰ SPs সকলোৱে আহিব। তেখেতৰ কাহিনী এক্সপিৰিয়েঞ্চ জাৰ্নিৰ কথাটো ক'ব, পাব্লিকৰ লগত ইণ্টাৰেক্ট কৰিব আৰু আমাৰ পুলিচৰ ফালৰ পৰাও ধুনীয়াকৈ প্ৰগ্ৰাম ৰখা হৈছে। যিমানখিনি আপোনাৰ ট্ৰেডিশ্যনেল গেমছ আছে সেইকেইটা প্ৰদৰ্শনী হ'ব আৰু ধুনীয়াকৈ এটা কালচাৰেল ইভিনিঙো আমি ৰাখিছোঁ যাতে মানে মানুহে আনন্দিত পায় আৰু পাব্লিকে এনজয় কৰে আৰু আমি একেলগে প্ৰশাসন আৰু পাব্লিকে ধুনীয়াকৈ এইটো মানে একেলগে মিলি যাতে আমি পাতিব পাৰোঁ। ৰাইজক কি মেছেজ দিব বাক্সাবাসী ৰাইজক? বাক্সাবাসী ৰাইজক তেখেতকতো মই এইটোহে মেছেজ দিম, আমাৰ বাক্সা জিলাখন যাতে একদম টপত আহিব লাগে। আমাৰ ওৱান অফ দ্য বেষ্ট ডিষ্ট্ৰিক্টছত আহিলে আমি বহুত ভাল পাম। বাক্সা জিলাখন এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে চিনাকি কৰা হৈছে আৰু আমাক কাম কৰিবলগীয়া বহুত আছে আৰু আমি একেলগে যদি আমি মিলি একেলগে আমি যদি কাম কৰোঁ তেনেহ'লে স্কাই ইজ দ্য লিমিট। আমি বহুতখিনি কৰিব পাৰোঁ একেলগে মিলি। গেষ্ট হিচাপে আমাৰ BTCৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া আহিব। আমাৰ কেবিনেট মিনিষ্টাৰ ডাঙৰীয়া শ্ৰীযুত UG ব্ৰহ্ম ছাৰ আহিব আৰু আমাৰ যিমানখিনি প্ৰিভিয়াছ DCs SPs আছিলে আৰু আমাৰ এমিনেণ্ট পাৰ্চনেলিটি যেনেকৈ আমাৰ বাক্সা জিলাৰ এতিয়া পুলিচত এক CID IGP হিচাপে আছে আমাৰ উপাধ্যায় ডাঙৰীয়া, তেখেতেও আহিব। এনেকুৱা ধৰণৰ আমি নানান মানে যিমান বিশিষ্ট ব্যক্তিসকল আছে আমাৰ বাক্সা জিলাৰ তেখেতক সকলোকে আমি মাতিছোঁ যাতে তেখেতেও আমাৰ লগত কথা পাতি আমাৰ লগত পাব্লিকৰ লগত ইণ্টাৰেকশ্যন কৰি আৰু আমাক ধুনীয়াকৈ মাৰ্গদৰ্শন দিব পাৰে। बयबो फै जमदुवार दखरानि थाखाय मोनसे फोसावथाय। गसाइगाव महकुमानि सिङाव थानाय जमदुवार दखरा एबसुआ सानथामनि हाबाफारिजों गाजा गोमजायै 5थि खेब बोसोरसालिया जथुम्मा खुंफुंगोन। फैगौ नभेम्बर दाननि 6, 7 आरो 8 खालारखालि सानथामनि मेहेरगोनां हाबाफारिजों गाजा गोमजायै खुंफुंगोन। मख'नो गोनांदि खुंफुंनो गोनां जथुम्मायाव बायदि मेहेरगोनां आयदाफोरबो लाफानाय जादों। बेबायदिनो भलिबल, काबादि, खन्थाइ आवरायनाय, लिरनाय बायदि दिन्थिफुंनाय आयदाफोर लोगोआव जांख्रिथायारि देंखोगिरि दैख्लं खुंगुर बसुमतारी देंखोमु 1, 2, 3 मेथाइ खननाय बादायलायनायबो लानाय जागोन। फारि बायदियै देंखोमु 1, 2, 3 मेथाइ रोजाबनायाव दखरानि बेन्दोंआव थानाय गामिफोरनिफ्राय 14 बोसोरनिफ्राय 30 बोसोरसिमनि गेजेराव थानाय बिजाथिफोरा मेथाइ रोजाबगिरिफोरा बादायलायनायाव बाहागो लानो हागोन। मोनाबिलिनि हारिमु बादायलायनायाव गाव गावनि रोंगौथिजों बिजाथिफोरा बाहागो लानो हागोन। एक्जिबिशन
एक्जिबिशन दिन्थिफुंनायखौ 6 नबेम्बरनिफ्राय जोबजासे नुनो मोनगोन। 6 नबेम्बरनिफ्रायनो भलिबल आरो काबादि गेलेनाय बादायलायनाया जागोन। 8 नबेम्बर 2022 इं अक्ट' खालार खालि हारिमु मोनाबिलियाव मिस्टार प्रेक्टिकल बसुमतारी आरो मिस दीप्ति बसुमतारी मोननि गाबगोनां हारिमु आरो फेस्ला दिन्थिफुंनायखौ नुनो मोनगोन।